সাম্প্ৰতিক সময়ত উষ্ণতা বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে বিশ্ববাসীক কিয়নো যিমানে উষ্ণতা বৃদ্ধি পাবলৈ লৈছে সিমানে পৃথিৱীৰ প্ৰতি ভাবুকি আহি পৰিছে শেহতীয়াকৈ বিশ্বত উষ্ণতা বৃদ্ধিৰ বাবে দক্ষিণ মেৰুৰ বৰফসমূহ ক্ৰমান্বয়ে গলিবলৈ আৰম্ভ হৈছে বিজ্ঞানীসকলৰ মতে দক্ষিণ মেৰুত বৰফৰ মুঠ 4টা আচ্ছাদন আছে ইয়াৰে লাৰছন সি নামৰ আচ্ছাদনটি উষ্ণতাৰ প্ৰভাৱৰ বাবে তাৰ 34% বৰফ ইতিমধ্যে গলি শেষ হৈছে অলপতে ব্ৰিটেইনৰ ৰিডিং বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ইলা গিলবাৰ্টে আগবঢ়োৱা এক প্ৰতিবেদনত উল্লেখ কৰিছে যে পৃথিৱীৰ উষ্ণতা বৰ্তমানতকৈ আৰু দুগুণ বৃদ্ধি পালেই দক্ষিণ মেৰুৰ এই বৰফৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিব ফলত এই আচ্ছাদনসমূহৰ মাজত ফাটৰ সৃষ্টি হৈ বৃহৎ আকাৰৰ বৰফৰ টুকুৰা সাগৰত বৈ যাব আৰু ইয়াৰ পৰিণতি স্বৰূপে পৃথিৱীৰ বহু অংশ পানীত ডুব যাব একেদৰে উষ্ণতা বৃদ্ধিৰ বাবে উত্তৰ মেৰুৰ বৰফৰ প্ৰতিও তীব্ৰ ভাবুকি আহি পৰিছে আপুনি নিশ্চয়কৈ জানে যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চল দুটি কেৱল বৰফেৰেই আবৃত ইয়াত সূৰ্যৰ ৰশ্মি কমকৈ পৰে বাবে ই নগলে আচৰিত কথা এই যে তাত থকা আটাইবোৰ বৰফ যদি গলিবলৈ ধৰে তেন্তে গোটেই পৃথিৱীখনেই পানীত ডুব যাব